অভিভাষালৈ স্বাগতম। অসমীয়া কেনেকৈ টাইপ কৰিব? কোনোবাৰ কাৰণে হয়তো কীবোৰ্ডখন বেয়া, তেতিয়াহ'লে কোনোবাৰ কাৰণে হয়তো টাইপিং ফাষ্ট কৰিব নোৱাৰে। কিন্তু মই আজি আপোনালোকক ক'ম কি কীবোৰ্ড ইউজ কৰিব আৰু কেনেকৈ ফাষ্ট টাইপিং কৰিব। আৰু এই কীবোৰ্ডখনৰ ইণ্টাৰেষ্টিং কথাটো হ'ল যে আপুনি যদি ইংলিছতো টাইপ কৰে তাক আপুনি অসমীয়ালৈ সলনি কৰি দিব পাৰে। তেতিয়াহ'লে আহক আমি এই বিষয়ে কথা পাতোঁ। প্ৰথমতে আপুনি প্লে ষ্ট'ৰ অন কৰি ল'ব। প্লে ষ্ট'ৰ অন কৰাৰ পিছত তাত টাইপ কৰিব ছুইফ্ট কীবৰ্ড। ছুইফ্ট কীবৰ্ড টাইপ কৰাৰ লগে লগে আপুনি দেখিব অকণমান সময় ৰৈ দিলে আপোনাৰ ছুইফ্ট কীবৰ্ড বুলি এপ এটা আহিব আৰু এই এপটো ক্লিক কৰি দিব। এপটো ক্লিক কৰাৰ পিছতে আপুনি তাত ইনষ্টল বুলি অপশ্যন এটা পাব আৰু সেই ইনষ্টল অপশ্যনটোত আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ এপটো ইনষ্টল হ'বলৈ ধৰিব। এপটো বেছি চাইজ নহয়, আপোনাৰ অকল 14.18 MBৰ এপ হয়, সৰু এপ। লগতে এপটোৰ ৰিভিউজ বহুতেই ভাল, 3 মিলিয়ন ৰিভিউজ, অৰ্থাৎ 30 লাখ ৰিভিউজ। লগতে আপোনাৰ 100 মিলিয়ন প্লাছ ডাউনলোড। ডাউনলোডৰ ফালৰ পৰা, ৰিভিউৰ ফালৰ পৰা খুবেই ভাল হয়। লগতে মই এটা কথা কওঁ, ভিডিঅ'টোত হয়তো আপুনি মোৰ ভইচৰ কোৱালিটি অলপমান বেয়া হ'ব, কাৰণ মই অন স্ক্ৰীণ ৰেকৰ্ড কৰি আছোঁ আৰু মোৰ মোবাইলটোত ৰেকৰ্ডিং এপ আৰু স্ক্ৰীণ ৰেকৰ্ডিং এপ দুটা একেলগে চলাব নোৱাৰি, কিবা এটা ইছ্যু হৈ আছে। সেইকাৰণে হয়তো ভইচৰ কোৱালিটি অকণমান আপুনি বেয়া পাব পাৰে নৰ্মেল ভইচতকৈ। তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। এতিয়া আপোনাৰ এপটো ইনষ্টল হৈ আছে, ইনষ্টল হ'বলৈ কিছু টাইম লাগিব। এতিয়া এপটো হোৱাৰ পিছত এপটো প্ৰথমতে অন হৈ যাব। অন হোৱাৰ লগে লগে আপুনি কিছুমান কাম কৰিব লাগিব। প্ৰথম কামটো আপুনি হ'ল তলত যিটো অ'পেন বুলি লিখা আছে চুকত, সেই অ'পেনত আপুনি ক্লিক কৰি দিব। অ'পেন হোৱাৰ লগে লগে আপোনাৰ কেইটামান অপশ্যন আহিব। আপুনি চাইন ইন গুগল, কাষত গুগলৰ চিম্বলটো আছে লেফ্ট ছাইডে। লেফ্ট ছাইডে চাইন ইন এজ এ গুগল, অৰ্থাৎ আপুনি আপোনাৰ ইমেইল ID ইউজ কৰি তাক চাইন ইন কৰিব পাৰে। নহ'লে বা আপুনি মাইক্ৰ'ছফ্ট একাউণ্ট ইউজ কৰি আপুনি চাইন ইন কৰিব পাৰে। জেনেৰেলি বহুতৰে মাইক্ৰ'ছফ্ট একাউণ্ট নাই, সেই অপশ্যনটো আপোনালোকে ভাবিব নালাগে। নহ'লে বা নট নাও অপশ্যনটোত আপুনি ক্লিক কৰি দিব পাৰে। যদি আপোনাৰ ইমেইল ID নাই, তেতিয়াহ'লে আপুনি নট নাও অপশ্যনটোত ক্লিক কৰি দিব পাৰে। কিন্তু যদি আপোনাৰ ইমেইল ID আছে, মই কওঁ আপুনি চাইন ইন কৰি দিয়ক। চাইন ইন কৰিলে হ'ব কি, আপোনাৰ ইয়াত লিখাই আছে গোটেইখিনি, চাইন ইন টু ছুইফ্ট টু গেট দিছ গ্ৰেট ফিচাৰ্ছ, লাৰ্ণ ফ্ৰম ইউৰ জিমেইল, ফেচবুক অৰ টুইটাৰ। হয় কি, আপুনি যেতিয়া আপোনাৰ ইমেইল টাইপ কৰে বা ফেচবুকত কিবা টাইপ কৰে বা টুইটাৰত কিবা টাইপ কৰে, তেনেকুৱা আপুনি যদি ক'ৰবাত কিবা টাইপ কৰে নহয়, সেই বস্তুবোৰৰ পৰা এই কীবৰ্ডখনে শিকিব ধৰে। আপুনি কোনটো ৱৰ্ডৰ পিছত কোনটো ৱৰ্ড টাইপ কৰিলে, কোনটো ৱৰ্ডৰ পিছত কি টাইপ কৰিলে, গোটেই বস্তুখিনি নিজে নিজে শিকিব ধৰে। আৰু তেতিয়া হয় কি, আপোনাৰ প্ৰেডিকশ্যনত ভাল হয়। অৰ্থাৎ আপুনি যদি কিবা এটা লেটাৰ লিখিলে, ছাপ'জ আপুনি হাউ লিখিলে, হাউৰ পিছত বা কি কৰি আছা বুলি লিখিলে, কি কৰাৰ লগে লগে আছাটো অট'মেটিকেলি আপোনাৰ ওপৰত প্ৰেডিক্ট হৈ যাব। এইটোত হয় কি আপোনাৰ, যে আপুনি বহুত ফাষ্ট লিখিব পাৰে, যিহেতু আপোনাৰ ৱৰ্ডবোৰ আপুনি এটা লিখাৰ পিছত নেক্সট ৱৰ্ড কি লিখিব সেইটো আহিয়ে যায়। আপুনি টাইপ নকৰাকৈ জাষ্ট আপুনি ক্লিক কৰি দিলে হ'ল। কেনেকৈ লিখিব লাগে সেইটো মই দেখাই দি আছোঁ, আপোনালোকে দেখাৰ লগে লগে বুজি পাব যে একচুৱেলি কি হয়। লগতে আপোনাৰ যিবোৰ ৱৰ্ড ছেভ কৰি যায়, বিভিন্ন ধৰণৰ ৱৰ্ড, সেই বস্তুবোৰ অলৰেডি ছেভ হৈ যায়। আপুনি যদি চাইন ইন কৰি লয়, আপোনাৰ কীবৰ্ডখন বহুত বেটাৰ হৈ যাব। আপোনাৰ যিমান ইউজ কৰিব, সিমান কীবৰ্ডখন লাহে লাহে ভাল হৈ পৰিব। মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে নট নাও অপশ্যনটো চেক কৰি দিওঁ। মই প্ৰথমতে নট নাওত গ'লোঁ। ইয়াত কিবা এটা মেছেজ দিছে, সেই মেছেজটো আপুনি জাষ্ট ডিৰেক্টলি অ'কে মাৰি দিয়ক, একো প্ৰব্লেম নাই। এতিয়া আপোনাৰ তাত অ'কে মাৰাৰ লগে কি হ'ব, আপোনাৰ কীবৰ্ড ছিলেক্ট কৰিব অপশ্যন এটা আহিব। এই অপশ্যনটো কিয় আহে, জেনেৰেলি এণ্ড্ৰইড ফোনবোৰত বাই ডিফল্ট গুগলৰ যিখন কীবৰ্ড, একেবাৰে বেয়া কীবৰ্ড। মই সঁচাকৈ গুগলৰ কীবৰ্ডখন বহুতেই বেয়া পাওঁ। গুগল এনেই বহুত ভাল কোম্পেনী, বাট যদি তেওঁলোকৰ কীবৰ্ডখনৰ কথা কয় নহয়, মই সঁচাকৈ বেয়া পাওঁ। নে ষ্টাইল আছে, নে ইম্প্ৰুভমেণ্টছ আছে, নে ভালদৰে লিখিব পাৰি, নে কোৱালিটি ইম্প্ৰুভমেণ্টছ আছে, এনেকুৱা মই একোৱেই ভাল নাপাওঁ গুগলৰ কীবৰ্ডখন। সেইকাৰণে আপুনি তলত যিটো অপশ্যন থাকিব ছুইফ্ট কীবৰ্ড, সেই অপশ্যনটো আপুনি টাৰ্ণ অন কৰি দিব। অন কৰাৰ লগে লগে আপোনাৰ এটেনশ্যন বুলি আহিব। কৈছে যে ইয়াতে আপোনাৰ পাছৱাৰ্ড, ক্ৰেডিট কাৰ্ড নাম্বাৰ এণ্ড আদাৰ পাৰ্চনেল ডাটা ছেভ কৰিব পাৰে। আজিকালি চব এপতে পাৰ্চনেল ডাটা ছেভ কৰে। এইটোলৈ একো চিন্তা কৰিব লগা নহয় জেনেৰেলি। কিন্তু আপুনি যদি বহুত বেছি ভয় খায়, তেতিয়াহ'লে মই নকওঁ। কিন্তু আপোনাৰ মোবাইলত যিমানেই এপ ইনষ্টল কৰিছে, যিয়ে এপ ইনষ্টল কৰিছে, চব এপে আপোনাৰ পাৰ্চনেল ডাটা ইনফৰমেশ্যন লৈ থাকে। সেইটো ইমান চিন্তা কৰিব লগা বিষয় নহয়। এইটো অ'কে মাৰি দিব। আৰু অ'কে মাৰাৰ পিছত আপুনি বেক বাটনটো, আপোনাৰ মোবাইলৰ যিটো বেক অপশ্যন হয়, সেই বেক অপশ্যনটো আপুনি ক্লিক কৰি দিব।
সো বেকটো ক্লিক কৰাৰ লগতে আপোনাৰ ইয়াতে আহিব এটা চেঞ্জ কিবোৰ্ড এটা হৈছে ইংলিছ ইণ্ডিয়া এনেকৈ আপোনাৰ যি কিবোৰ্ড আহে তাৰ ভিতৰত আপুনি ছুইফ্ট কি কিবোৰ্ড অপশ্যনটো পাব সো সেই ছুইফ্ট কি কিবোৰ্ড যিটো অপশ্যন সেই অপশ্যনটো আপুনি সিলেক্ট কৰি দিব বা ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে দেখিব কি এতিয়া আপোনাৰ কিছুমান অপশ্যন আহিছে সো এতিয়া আপোনাৰ কিবোৰ্ডখন অলপমান কনফিগাৰেশ্যন কৰিব লাগে নকৰিলেও হয় জেনেৰেলি কিন্তু মই কৈছোঁ এইকেইটা যদি আপুনি কনফিগাৰেশ্যন কৰি লয় আপোনাৰ কিবোৰ্ডখন কিছু ভাল হ'ব সো মই প্ৰথম যিটো কনফিগাৰেশ্যন যিটো মানুহে বহুত বৰ হয় সেই বস্তুটো হ'ল ইয়াতে আহিছে লেংগুৱেজ এনেবল্ড ইংলিছ ইণ্ডিয়া এইটো অ'কে মাৰি দিব হৈ গ'ল ছেকেণ্ড যিটো কনফিগাৰেশ্যন সেইটো হ'ল আপুনি ইয়াতে সৰুকৈ এটা প্লাছ বটন আছে এই প্লাছ বটনটোত আপুনি যাব তাত ক্লিক কৰি দিব তাতে গৈ আপুনি অলপ বিচাৰিলে ছেটিংছৰ অপশ্যন এটা পাব ইফালে সিফালে চালে আপুনি ছেটিংছৰ অপশ্যন এটা পাব তো আপুনি সেই ছেটিংছৰ অপশ্যনটোত ক্লিক কৰি দিব আৰু তাত যিটো অটো কাৰেক্ট অপশ্যন আছে সেই অপশ্যনটো বন্ধ কৰি দিব এই অটো কাৰেক্টটো বহুতেই কামোৰ হয় বহুতে অটো কাৰেক্ট অফ কৰিব নাজানে সেইকাৰণে কিবা এটা লিখিলে অটো কাৰেক্ট হৈ কিবা এটা হৈ যায় আৰু সেইটো বহুতেই কামোৰ দিয়ে মানে ইমান বেয়া লাগে অটো কাৰেক্ট বস্তুটো অটো কাৰেক্ট তেতিয়া ভাল যদি আপুনি অকল ইংলিছত মেছেজ কৰে পিয়ৰলি যদি আপুনি ইংলিছ লিখে তেতিয়াহ'লে অটো কাৰেক্ট বহুত হেল্পফুল হয় কিন্তু যদি আমি যিহেতু অসমীয়াতেই মেক্সিমাম মেছেজবোৰ লিখোঁ চ' অটো কাৰেক্ট অপশ্যনটো সদায় বন্ধ কৰিয়ে ৰাখক চ' তাৰপিছত আপুনি বেক মাৰিব এইটো হ'ল প্ৰথম কনফিগাৰেশ্যন দ্বিতীয় কনফিগাৰেশ্যন যিটোৰ কাৰণে মই ভিডিঅ' বনাইছোঁ সেইটো হ'ল লেংগুৱেজ তো আমি যিহেতু অসমীয়া লেংগুৱেজ লিখিবলৈ এই কীবৰ্ডখন ব্যৱহাৰ কৰিম অকল অসমীয়াই নহয় ইংলিছেই লিখক অসমীয়া লিখক এই কীবৰ্ডখন ইউজ কৰিলে বহুতেই ভাল বহুত ফ্ৰী বহুত ইউজাৰ ফ্ৰেণ্ডলি কীবৰ্ড হয় চ' আপোনালোকে বহুতেই ভাল হ'ব এই কীবৰ্ডখন লগতে ইয়াত বহুত থিমছো আছে মই আপোনালোকক এটা ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ আপোনালোকে জাষ্ট ভিডিঅ'টো চাই গৈ থাকক এতিয়া আমি নেক্সট যিটো ইনষ্টল কৰিম সেইটো হ'ল আপোনাৰ লেংগুৱেজ তো লেংগুৱেজ ইনষ্টল কৰিবলৈ আপুনি কি কৰিব ইয়াতে অপশ্যনটো দেখিছে এছএমিছ ব্ৰেকেটত আছে প্লাছ ফনেটিক অসমীয়া চ' প্লাছ ফনেটিক কি হয় এইবোৰ মই গোটেই বুজাই আছোঁ আপুনি জাষ্ট সেইটো অন কৰি দিব আৰু আপডেট মাৰি দিব আপডেট মৰাৰ লগে লগে আপোনাৰ মোবাইলত সেই কীবৰ্ডখন বা সেই লেংগুৱেজটো ইনষ্টল কৰিবলৈ ক'ব চ' আপুনি ইউজ ডাটা অপশ্যনটো ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলৰ ইণ্টাৰনেট স্পীডৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ এই অসমীয়া কীবৰ্ডখন ডাউনলোড হ'ব যদি আপোনাৰ ইণ্টাৰনেট স্পীড ভাল তেতিয়াহ'লে 3 ছেকেণ্ড 4 ছেকেণ্ডমানৰ ভিতৰতে হ'ব মোৰ এতিয়া 1.2 MBPS-ত ডাউনলোড হৈ আছে চ' মোৰ খুবেই ভাল চ' এতিয়া আপোনাৰ ইয়াত অহাৰ লগে লগে আপোনাৰ অপশ্যন এটা দেখিব বেটাৰ প্ৰেডিকশ্যনছ ত' এনেকুৱা এটা হিন্দীত এক্সাম্পল দিছে আৰু চ' কি হয় মই বুজাই আছোঁ সেইটো জাষ্ট আপুনি ক্ল'জ কৰি দিব এতিয়া হৈ যোৱাৰ পিছত আপুনি ইয়াতে বেক কৰি দিব বেক কৰাৰ পিছত এই যিটো অপশ্যন আছে এই অপশ্যনটোত আপুনি টিক কৰিব টিক কৰাৰ লগে এতিয়া লিখিব পাৰে এতিয়া আপুনি চ' এতিয়া যেতিয়া লিখিব মই দুটা টাইপত অসমীয়া লিখা দেখাম এটা হ'ল বহুত ইজি অপশ্যন যিটো অপশ্যনত আপুনি বহুত ধুনীয়াকৈ অসমীয়া লিখিব পাৰে আৰু দ্বিতীয় হ'ল ডাইৰেক্ট অসমীয়া কীবৰ্ডখন ইউজ কৰি চ' প্ৰথমতে মই ইংলিছত অসমীয়ালৈ লিখি কেনেকৈ কনভাৰ্ট কৰিম যিটো আপুনি ফনেটিক বুলি এটা তাত ডাউনলোড কৰি অপশ্যন এটা পাইছিলে চ' যিটোক ফনেটিক বুলি কোৱা হয় অৰ্থাৎ আপুনি ইংলিছত লিখিলে সেইটো অসমীয়ালৈ হৈ যাব তো মই ট্ৰাই কৰোঁ এটা মোৰ চ' ইয়াতে আহিলে মোৰ নাম চ' ইয়াতে নাম বুলি কোৱাৰ লগে লগে কিন্তু ডাইৰেক্ট নাম নাই নামৰ পিছত হচন্ত আছে চ' এইটো আপুনি কেতিয়াবা কিছুমান ৱৰ্ড হয়তো আপুনি নাপাব সেইটো হয় বাট মেক্সিমাম ৱৰ্ডে পাই যায় আৰু আপোনাৰ বহুত ইজি হৈ যায় চ' মই কি কৰিলোঁ হচন্ত থকাটো চিলেক্ট কৰিলোঁ আৰু তাক অলপমান বেক কৰি দিলোঁ বেক কৰাৰ লগে সেইটো কাটি গ'ল চ' মোৰ নাম এতিয়া ছাপ'জ ধীমান চ' এই ধীমানটো আহিলে চ' এনেকৈ আপোনাৰ যিকোনো ৱৰ্ড যদি আপুনি লিখে নহয় আপুনি লিখি যাব পাৰে ছাপ'জ নমস্কাৰটো ইয়াতে নাহিলে কাৰণ কিবা এটা ভুল হৈ গৈছে চ' এনেকৈ আপুনি বস্তুবোৰ বিচাৰি থাকিব লাগিব কিছুমান ৱৰ্ড হয়তো পাব কিছুমান আপোনাৰ প্ৰপাৰ অসমীয়া আৰু ইংলিছ লিখিলে পাব কি ছাপ'জ কি কৰি আছা চ' কি কৰি আছা এনেকৈ আপোনাৰ লিখিলে নহয় ইংলিছটো অসমীয়া কনভাৰ্ট কৰিবলৈ বহুত বেছি ইজি হয় এতিয়া নেক্সট যিটো মই দেখাম সেইটো হ'ল যদি আপুনি অসমীয়া ইউজ কৰে বা ডাইৰেক্ট যদি অসমীয়াতে লিখিব বিচাৰে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব সেইটোৰ কাৰণে আপুনি ইয়াতে এনেকৈ শ্লাইড কৰি দিব লাগিব শ্লাইড কৰাৰ লগে লগে হয় কি আপোনাৰ অসমীয়া কীবৰ্ডখন অন হৈ যাব এতিয়া অসমীয়া কীবৰ্ড চবত আপুনি লিখিব লাগে মোৰ নাম ছাপ'জ ধীমান চ' ধীমান আশা কৰোঁ আপুনি অসমীয়া কীবৰ্ডত কেনেকৈ অসমীয়া লিখিব লাগে সেইটো জানে চ' এনেকৈ আপোনাৰ অসমীয়া গোটেই কীবৰ্ডখন ওলাই আছে তাত আপুনি অসমীয়া লিখিব পাৰে অসমীয়া লিখাত এটা বস্তু মই কৈ দিব খুজিছোঁ সেইটো হ'ল যুক্তাক্ষৰ লিখা বহুতেই যুক্তাক্ষৰ লিখিবলৈ নাজানে আৰু তাৰ কাৰণে বহুত প্ৰব্লেম ফেচ কৰে এতিয়া যদি আপুনি ছাপ'জ নমস্কাৰটোৱে লিখিব লাগে তো ন লিখিলে প্ৰথমতে
তাৰপিছত আপুনি ম লিখিলে এতিয়া নমস্কাৰৰ হয় কস্ক যিটো হয় সেইটো কেনেকৈ লিখিব প্ৰথমতে আপুনি দান্তে হ যিটো বুলি কয় সেইটো আপুনি লিখি ল'লে তাৰপিছত ইয়াতে এটা সুইচ দেখিব মই ৰঙা মাৰ্ক কৰি দিছোঁ সেইটোত যদি আপুনি টাচ কৰি দিয়ে নহয় হচন্তৰ চিম্বলটো আহিব এই হচন্তৰ চিম্বল অহাৰ লগে লগে আপুনি এতিয়া যিটো হয় কস্ক লিখিব লাগে তাত কটো লিখি দিব আৰু লগে লগে সি যুক্তাক্ষৰ হৈ গ'ল আৰু এনেকেই আপুনি নমস্কাৰ লিখিব পাৰে বা যিকোনো বস্তুৱে যদি আপুনি শান্তি লিখিব খোজে ছাপ'জ চ' আমাৰ শান্তি লিখিবলৈ হ'লে আপোনাৰ তালব্য হ বিচাৰি পোৱা নাই এইটো ওচৰতে আছিলে চ' হা এতিয়া নয়তন্ত লিখিব লাগে চ' নয়তন্ত লিখিবলৈ ইয়াতে আপুনি ওপৰত দেখিব প্ৰেডিকশ্যন কৰিয়ে দিছে শান্তি তথাপিও যদি আপুনি লিখিব বিচাৰে বা এনেকুৱা কিবা ৱৰ্ড যিটো যদি প্ৰেডিকশ্যন কৰা নাই তেতিয়াহ'লে কি কৰিব আপুনি টাচ কৰিব আপুনি সেই অপশ্যনটো টাচ কৰি দিব যিটো মই ৰেড মাৰ্ক কৰি দিছোঁ তাৰপিছত আপুনি ত লিখিব তাৰপিছত আপুনি আকাৰডাল দিলে হ'ল হৈ গ'ল চ' এনেকৈ আপুনি লিখিব পাৰে আৰু এটা কথা মন কৰিব সদায় আকাৰ ইকাৰ এইবোৰ যদি লগাব লাগে ছাপ'জ কি কৰি আছা তো প্ৰথমতে আপুনি কিত আপুনি কটো লিখি ল'ব তাৰপিছতে আপোনাৰ ইকাৰডাল দিব চ' কি কটো লিখিব ছাপ'জ আপুনি কৰি ৰটো লিখিব লাগে ৰটো লিখিব তাৰপিছত ইকাৰডাল দিব চ' এনেকৈ আপুনি ধুনীয়াকৈ কীবৰ্ড লিখিব খোজে আৰু ইয়াতে আপুনি যদি অসমীয়া লিখি ইংলিছলৈ যাব খোজে আপুনি জাষ্ট সেই বাটনটো ক্লিক কৰি দিলে ইংলিছলৈ যাব পাৰে অসমীয়ালৈ আহিব পাৰে ইংলিছলৈ যাব পাৰে এনেকৈ আপুনি চেঞ্জ কৰি থাকিব পাৰে চ' এইখন বহুতেই ভাল কীবৰ্ড আপুনি ইউজ কৰি বহুতেই ভাল পাব লগতে ইয়াতে বিভিন্ন ধৰণৰ থিমছ আছে আপুনি যদি থিমছত যায় আপুনি দেখা পাব আপোনাৰ বহুত কালাৰফুল থিমছ আছে আপুনি যদি এনেকুৱা ইউজ কৰিব বিচাৰে এনেকুৱা পাৰে হোৱাইট যদি লাগে আপোনাক হোৱাইটত পাব আপোনাক যদি অলপ ডাৰ্ক কালাৰত লাগে আপোনাৰ ডাৰ্ক কালাৰত পাব এনেকৈ যেনেকুৱা আপোনাৰ কালাৰ্ছ লাগে থিমছত গ'লে আপুনি বিভিন্ন ধৰণৰ কালাৰ্ছ পাব লগত তেতিয়াহ'লে আজিলৈ ইমানেই যদি আপোনালোকৰ এনেকুৱা টেকন'লজি ৰিলেটেড কিবা ভিডিঅ' জানিব মন থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিয়ক তাৰ ওপৰত মই ভিডিঅ' বনাবলৈ নিশ্চয় চেষ্টা কৰিম লগতে মোৰ এই পৰিভাষা চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে এনেকুৱা ধৰণৰ নতুন টেকন'লজি ৰিলেটেড যিকোনো ভিডিঅ' আপুনি বহুত ভালদৰে আৰু বহুত সাধাৰণ ভাষাত শিকিব পায় ধন্যবাদ জয় আই অসম